গাইজ নমস্কাৰ জনাইছোঁ সকলোকে চুনচুনাৰীৰ অন্য এটি নতুন ব্লগলৈ। আজি ৰাতিপুৱাই নাই, এতিয়া 12টা বাজিল। 12টা বজাত ওলাইছোঁ খোজকাঢ়ি চাফাৰী কৰি দোকানত যাম আৰু আপোনালোককো দেখাম। আজি মানে মেইন কথাটো হ'ল মোৰ গাড়ীখন বেয়া হৈছে, ফাৰ্ষ্ট কথা। ছেকেণ্ড কথা হৈছে আজি মই চেলেঞ্জ কৰিছোঁ যে মই আজি খোজকাঢ়ি দোকানত যাম আৰু আপোনালোককো দেখাম কিমান টাইম লাগে। এইফালে বৰষুণ পৰি আছে, দেখিছে বতৰটো বহুত ধুনীয়া হৈ আছে। ছাতি তাতি লৈ ওলাইছোঁ খোজকাঢ়ি অকলে ভাবিলোঁ এটা ভিডিঅ' বনাওঁ। অকলে এনেকৈ যাই বৰো লাগে। এনেই চিম্পল লুক, চুলিটো এনেকৈ বান্ধি আহিছোঁ। তাৰপিছত অলপ লিপষ্টিক লগাইছোঁ আৰু একো কৰা নাই, ক্ৰীমো লগোৱা নাই আনকি। গা ধুইছোঁ, কিবা অলপ খাইছোঁ, উঠাত দেৰি হৈ গৈছে বৰষুণ পৰি থকাত। আহি গৈছোঁ দোকানত, চাওঁ বাৰু কিমান টাইম লাগে। এতিয়া 12টা বজাত ওলাইছোঁ মই, কিমান টাইম লাগে চাওঁ দোকান পাবলৈ। এতিয়া ওলাইছোঁ, জাষ্ট কোনো নাই, চোন চান। দেখিছে বৰষুণ পৰি আছে, জংঘলৰ দুফালে আহি আছোঁ। অলপ এনেকুৱা ৰাস্তা, পৰিৱেশ সেউজীয়া দেখিছে কি ধুনীয়া পৰিৱেশ। এতিয়া বৰষুণ পৰিছে আৰু ভাল পাইছে, দুফালে সেউজীয়া দেখিছে। এয়া মাজতে ৰাস্তাটো, সেইফালে সেউজীয়া। সেয়া গাড়ী মটৰ নাই দিয়ক, আৰু এনেকৈ যাব লাগিব। মানে গাড়ী পামেই আৰু বেছি দূৰ নাই, আহি আছোঁ এনেকৈ। ভাবিলোঁ এটা কথা আছে আৰু কৰোঁ মাজতে, মানে মই যেনেকৈ খোজকাঢ়ি আহি আছোঁ ন, কিন্তু খোজকাঢ়াৰ ফিলটো ইমান হোৱা নাই, কাৰণ বৰষুণ পৰি আছে, ভালে লাগি আছে, কিন্তু মোৰ কঁকালটো বিষাইছে সেইটো আৰু। বাকী আৰু এনেকৈ আহি ভালে লাগিছে। কেতিয়াবা এনেকৈ খোজকাঢ়িও ভাল লাগে, এক্সাৰচাইজো হয়। লগত কোনোবা থাকিলে আৰু ভাল লাগিলে হয়, কিন্তু অকলে আহিছোঁ, কি কৰিব। অকলশৰীয়া মানুহ, তাতে গাড়ী মটৰ নোহোৱা মানুহ, মোৰ লগত কোনে সহযোগ কৰিব। আপোনালোকে সহযোগ কৰিব কিন্তু দেই। আৰু বেছি নাই, পামেই আৰু। এতিয়া এটা কেঁচা ৰাস্তা আছে, সেইপিনে যাম, শ্বৰ্টকাট কৰিম, নহ'লে এইপিনে ঘূৰিবলৈ মোৰ আৰু দেৰি হৈ যাব। কেঁচা ৰাস্তাটোলৈ যাম। তো মানে কি ক'ম, বহুত বেয়া। তথাপিও আপোনালোকক দেখাইছোঁ, এইটোতে মই আহি আছোঁ। এতিয়া বেছি দূৰ নাই, অলপ দূৰ আছে, পাম আৰু, গম পাইছেনে। আহি কিনে দেখাই আছোঁ, এতিয়া ৰাস্তাটোৰ কণ্ডিশ্যনটো দেখাইছোঁ। এইটো ৰাস্তাতে মই বৰ্তমান যাই আছোঁ। দেখিছেনে গাড়ীৰ অৱস্থা, এয়া মোৰ অৱস্থা, জোনাৰ এলেকাৰ অৱস্থা। সেইপিনে আহি আছোঁ মই এইটো ৰাস্তাৰে, বাকীখিনি দেখাই আছোঁ পাই মেলি। এইটো ৰাস্তা এইটো চাওক, এনেকুৱা ৰাস্তাত মোৰ কেনেকুৱা গান ওলাই জানেনে? শুনাই আছোঁ ৰ'ব। ঘৰ সে নিকলতে হি কুছ দূৰ চলতে হি ৰাস্তে মে মেৰা সফৰ, এইটো গান ওলাই যায় মোৰ এনেকুৱা ৰাস্তাত। চাওক বাকীখিনি, বাকী বেছি দূৰ নাই, অলপ জাষ্ট অলপ আছে, পাই যাম দোকান। দেখাই আছোঁ। এইটো গাইজ চাওক, এই ৰাস্তাটো পাৰ হৈ যায় এইখন মোৰ দোকান, মহালক্ষ্মী বিউটি পাৰ্লাৰ। সেইখন মই যাম। এতিয়া মই গাইজ, মই আহি পোৱাই নাই, দুৱাৰ মুখতে কোনোবা এখন চাইকেল ৰাখি থৈ দিছে, কাৰোবাৰ হয় আৰু। বাৰু এতিয়া মই দোকানখন খুলি লওঁ বাৰু। ইয়াত তলা খুলিম, তলাটো খুলিলোঁ, চাদৰখন উঠাই দিলোঁ। টাইট হয় চাদৰখন, বহুত টাইট হয়। সৰু সুৰা দোকান, কালাৰ চালাৰ কৰা হোৱা নাই এতিয়া। ভিতৰত আন্ধাৰ, ৰ'ব লাইট জ্বলাই দেখাই আছোঁ। প্ৰায় 1টা বজাত পাইছোঁ গাইজ। এতিয়া মোৰ চাফ চিকুণ কৰাৰ কাম আছে, বাহিৰৰ পৰিৱেশটো আপোনালোকক অলপ বাকী বাই 1টা বজাত আহি পালোঁ। 1 ঘণ্টা লাগি গ'ল পুৰাপুৰি।